বন্ধুসকল এইখিনি দেখিছে আজি এইখিনি বজাৰলৈ এৰি দিব পৰা হৈছে আৰু আমি লাহে লাহে বজাৰলৈ এৰি দি আছো এটা বেষ্ট উলিয়াই গৈ থাছো আজি এইখিনিৰ পৰা অলপ বজাৰলৈ দিম তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছিলো এইখিনি ঠিক 80 দিনৰ হ'ব ইহঁতৰ বয়স 80 দিন হৈছে 80 পৰা 90 দিন 80 পৰা 90 দিনৰ হাঁহটো পুৰঠ হয় সম্পূৰ্ণ পুৰঠ হ'লে বজাৰলৈ এৰি দিব পৰা হয় তেতিয়া মাংসটো খুব সুন্দৰ হয় খাবলৈ এয়া দেখিছে আমি বাইকতে লৈ যাওঁ বান্ধি ইয়াত আপোনাৰ 60টা আছে 60টা হাঁহৰ প্ৰত্যেকটো হাঁহৰে ওজন 1 কেজি 500 পৰা ওপৰত আছে 1 কেজি 500 1 কেজি 700 এয়া আমাৰ ফাৰ্মখনৰ এটা পৰিবেশ খুব সুন্দৰকৈ দেখিছেনে আগফালে পাহাৰ আছে নদী আছে ইয়াত ধুনীয়াকৈ বান্ধি লৈছো স্কুটিত বান্ধি লৈ আমি বজাৰত এৰি দিমগৈ এতিয়া এজনে লৈ যাম আৰু খুব সুন্দৰ ওয়েট হৈছে এইখিনি ওয়েটৰ বিষয়ে আমি আপোনালোকক জনাম কেনেকৈ হয় কি খোৱালে খুব সুন্দৰকৈ ওয়েট হয় এবাৰ দেখুৱাই যাম ধন্যবাদ